ধৰৈ ধৰ চুৰৈ চুৰ অসমীয়া সংগীত জগতত এজন চুৰ ওলাইছে মুখত মিচিকিয়া হাঁহি গালত চাপদাৰী এইগৰাকী অসমীয়া গায়ক সীমান্ত শেখৰ সৰি শেখৰহে দাদাই অসমীয়া চিনেমা নাচায় অসমীয়া গান কিন্তু ঠিকেই চুৰি কৰে তাৰ প্ৰমাণ এতিয়া সামাজিক মাধ্যমত ভাইৰেল ডাঙৰীয়া জিলেলে গীতটো সঁচাকৈ আপোনাৰেই নে সামাজিক মাধ্যমত এটা বিশেষ পোষ্টে বহুলভাৱে চৰ্চা লাভ কৰিছে গণশিল্পী ৰাজীৱ শদিয়াৰ এটা পুৰণি কমেণ্টক লৈ সৃষ্টি হৈছে ন বিতৰ্কৰ কাৰণ অসমীয়া জনপ্ৰিয় জিলেলে গীতটি আজিৰ পৰা 9 বছৰ আগত গায়ক সীমান্ত শেখৰৰ কণ্ঠত মুক্তি লাভ কৰিছিল জিলেলে শীৰ্ষক গীতটোৱে য'ত কথা সুৰ আছিল ক্ৰমে এলবাৰ্ট গগৈ আৰু সঞ্জয় মেধিৰ গীতটোৱে যথেষ্ট সমাদৰো লাভ কৰিছিল কিন্তু শেহতীয়াকৈ গীতটোক লৈ সৃষ্টি হৈছে ন বিতৰ্কৰ গীতটো জনপ্ৰিয় হোৱাৰ পিছতেই সীমান্ত শেখৰে পোষ্ট দি লিখিছিল আগন্তুক 53 সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ফিউজন নৃত্য প্ৰদৰ্শন কৰিব বহুকেইগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা অভিনেত্ৰীয়ে তাৰে প্ৰস্তুতি আমাৰ গান জিলেলে জিলেলেত এক নৃত্য দেখি খুবেই আপ্লুত হৈছোঁ সীমান্ত শেখৰৰ এই পোষ্টত কমেণ্ট কৰিছিল ৰাজীৱ শদিয়াই কমেণ্ট কৰি লিখিছিল এইটো মোৰহে গান আছিল পাছলৈ বেলেগৰ গান লৈ কৰিলে সম্পূৰ্ণ তথ্য লৈ কৰিব আপুনি জনা বুজা মানুহ বিশেষ নকওঁ তাৰ পিছতে চৰ্চালৈ আহিছে সমগ্ৰ ঘটনা প্ৰশ্ন উঠিছে প্ৰকৃতাৰ্থত সঁচাকৈ চুৰ নেকি সীমান্ত শেখৰ এই পোষ্টটোত ভাইৰেল হৈ পৰাৰ পিছতেই বিভিন্নজনে কমেণ্ট কৰিছে কমেণ্টত সীমান্ত শেখৰক ধুই দিছে কেইটামান কমেণ্ট পঢ়িছোঁ ৰাজীৱ দাসে লিখিছে সীমান্ত শেখৰ একো ডাঙৰ গায়ক নহয় সেইবাবে বিজেপিত সোমাই দালালি কৰি আছে দেৱানন্দ শৰ্মাই লিখিছে ইয়াক কোনো মঞ্চতে আমন্ত্ৰণ কৰিব নালাগে ভাল উন্নত মানৰ বিশিষ্ট শিল্পী অসমত বহুত আছে লোকৰ গান চুৰ কৰা চুৰ প্ৰীতম গগৈ লিখিছে আমি শিখৰ খামেই ভাই হাজৰিকা প্ৰেম ভায়ে লিখিছে ই আবেগতহে গানটো চুৰি কৰিছিল বুলি কোৱা শুনিছোঁ এতিয়া আচলতে প্ৰশ্ন হয় সীমান্ত শেখৰ ডাঙৰীয়া নাকত যদি অকণমান লাজ আছে আপুনি বাৰু ক'বনে গানটো আপোনাৰেই আছিল নে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আছিল প্ৰচাৰ বিমুখ হোৱাৰ বাবে আচলতে ৰাজীৱ শদিয়া বঞ্চিত হ'বলগীয়া হৈছিল জাতি মাটিৰ বাবে গান গোৱাৰ বাবেই ৰাজীৱ শদিয়া বঞ্চিত হ'ব লগা হৈছিল যদিহে তেখেতৰ ধন থাকিলে হয় হয়তো চাগে জিলেলে গীতটো জনপ্ৰিয় তেখেতৰ কণ্ঠতেই হ'ল হয় নহয়নে ডাঙৰীয়া এবাৰ বাৰু ভাবি চাবচোন নিউজ ডেস্ক নিউজ পাৱাৰ এনি